সুপ্ৰভাত জনাইছোঁ সকলোকে। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়াৰ ৰাতিপুৱা চাহকাপ খাব লৈছোঁ। ভাবিলোঁ মই তেনেকৈ ডেইলি ব্লগ দিয়াই নাই, ভাবিলোঁ আজি ডেইলি ব্লগটোকে দিওঁ। দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোককো দেখাওঁ। বিশেষ তেনেকুৱা একো নাই, ঘৰত যিখিনি কাম সাধাৰণতে আমি কৰি থাকোঁ ন, সেইখিনিকে ভাবিলোঁ আপোনালোকক দেখাওঁ। দিনটো একাপ লাল চাহেৰে আৰম্ভণি কৰিছোঁ। তেনেহ'লে দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক সকলো দেখাই থাকিম। তেনেহ'লে ভিডিঅ'টো চাই থাকক। এতিয়া মই ছাগলী গঁৰাল সাৰিবলৈ লৈছোঁ। তাকে ছাগলী গঁৰাল চৰাল সাৰি সোনকালে আজৰি হৈ দুপৰীয়া হ'লেই আৰু ছাগলীক দানা দিব হ'লেই। গঁৰালটো সাৰোঁতে বহুত টাইম লাগে। মায়ে সাৰে বাৰু, আজি ভিডিঅ'টো কৰিওঁ বুলি গঁৰালটো ময়ে সাৰি দিছোঁ। আৰু আমাৰ গঁৰালটো চাপৰি সাৰিবলগীয়া হয়। এতিয়া গঁৰাল চৰাল সাৰি আজৰি হৈ এতিয়া আহিছোঁ মই ছাগলীক দানা দিবৰ বাবে। দুপৰীয়া সময় যিহেতু দানাটোকে দিবলৈ আহিলোঁ। ইয়াক আকৌ দানা দি থৈছোঁ, ই পূৰা খোৱাই নাই, কুকুৰাইহে খাইছে। খাব দিছোঁ মই ছাগলীক, খাইছে কুকুৰাই। মোৰ ফোনটো চোৱাতহে ব্যস্ত, দানা খোৱাতকৈ। দেখিছে নাই, চেলফি মাৰিবলৈ আহিছে। পচোৱা আৰু দিওঁ ভালকৈ পষ্টটো দি দিয়া। দানা খাই দেখিছে নাই, মুখ ক'ত মুচিছে। মোৰ স্পৰ্টিংটোতে মুখ মুচিছে। টুকু আৰু গুদুহে পাহৰি গৈছোঁ। এইবিলাক চাই দিয়া, আমাৰ কিমান ধুনু ধুনু ডেকা লোৱা ন। কি কৰিছা? এতিয়া নকৰে, দানা খাই গোটেই মুচি দিলে মোৰ গাতে। এতিয়া যিহেতু আবেলি টাইম, এতিয়া মই ছাগলীক দানা খাব দিছোঁ। ইমান দীঘলীয়াকৈ ভিডিঅ'টো কৰি থকা নাই, নহ'লে বহুত বেছি দীঘল হৈ যাব। দানা পিছে মই খাব দিয়া নাই, মায়ে দিছে। মই ভিডিঅ'টোহে কৰিছোঁ আৰু মই বুলি এনেই কৈ দিছোঁ। সদায় এইবিলাক কাম মায়ে কৰে, মই মাজে মাজেহে কৰোঁ। আমাৰ এখেত অকল চেলফি লোৱাতে থাকে। খাবলৈ দিওঁ নাই, কিন্তু তাৰ সদায় ফোনতহে ধান্দা। ফোনটো খোৱা বস্তু বুলি ভাবে নেকি, কালাৰটো নিজৰ নিচিনা দেখি। দানাৰ কাৰণে চবৰে মাজত পূৰা ঠেলা হেঁচা হৈছে। ফাইটিং, কোনে খাব পাৰে কোনে নোৱাৰে, কম্পিটিশ্যন চলিছে। এতিয়া ছাগলী বন্ধাৰ সময়, ছাগলীকেইটা গঁৰালত উঠাই দিছোঁ। যিকোনো সময়ত ইহঁতি মানে অকল ফাইটিং কৰা ধান্দাতে থাকে, লাগিলে সেয়া খোৱা সময়তে হওক, বন্ধাৰ সময়তে হওক। লাজ নিদিব আৰু, য'ত যি পাৰোঁ চব এফালৰ পৰা দেখাই গৈছোঁ দিনটোত কি কৰোঁ কি নাই। ভাবিলোঁ গঁৰালটোও দেখাই দিওঁ। ছাগলী গঁৰালটো সম্পূৰ্ণকৈ আজি আপোনালোকক দেখাই দিছোঁ। তেনেহ'লে চাই থাকক গঁৰালটো। গঁৰালত বাৰু এতিয়া গোটেইকেইটা ছাগলী নাই।
মই আকৌ আমাৰ ছাগলীকেইটাৰ চবৰে নাম দি লৈছোঁ। আপোনালোকে পিছে নাম দি লয় নাই? এইটো বৰ্তমান খালী হৈ আছে। কাম বন কৰি আজৰি হৈ এতিয়া সন্ধিয়াৰ চাহকাপ খাবলৈ ল'লোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ। চাহ নাখালেতো নহ'বই ন, চাহকাপ খাবই লাগিব, চাহকাপ মেইন। মোৰ চাহ খোৱা পাৰ্টনাৰ বিচনাখনলৈকে চাহকাপ লৈ আহিছোঁ আৰু কেমেৰা ওলাবলৈ আকৌ বহুত বেছি লাজ কৰে দেই। কি হ'ল, কিবা এটা কোৱা আকৌ। মই কি ক'ম, কিবা এটা নেকি ফটো পঢ়া হৈ গ'ল নেকি? শুবলৈ আহি গ'লি যে, কি পঢ়িলি কচোন তই আজি? মই বিজ্ঞান পঢ়িলোঁ। মই শুই আছোঁ, সিও শুবলৈ আহি গ'ল। কি পঢ়িলি ক? বিজ্ঞান আৰু ছ'চিয়েল চায়েন্সত পঢ়িলোঁ। কিমান সময় পঢ়িলি? এইটো হেয়াৰ ষ্টাইল নেকি? ৰাতি হেয়াৰ ষ্টাইল নেকি? এইটো হাতেৰে বনোৱা ন? নহয়, চুলি কাটিছিলোঁ আজি। মই বোলো নতুনকৈ হেয়াৰ ষ্টাইল কিবা হাতেৰে এনেকৈ দিব পৰা ওলাইছে নেকি? বৌয়ে আজি ভাত খাবলৈ কি বনাইছে? আজি বৌয়ে ডিম বনাইছে, তাৰপিছত দাইল আছে, আকৌ ভাজি আছে, চাটনি আছে। লাজ কৰি কথাকেইটা কৈছে। কিবা আন্ধাৰ আন্ধাৰ হৈছে ন? মই এইবোৰ ভিডিঅ' চিডিঅ' এডিট নকৰোঁ, এনেকৈ দি দিম। দি দিবা। হাঁহি দেখিছে নাই? কি মোচন, আন্ধাৰ আন্ধাৰ উঠিছে খালি। একদম পঢ়া সময়ত মুঠতে পাল মাৰিব লাগে। 10 মিনিটমান চাহ খাই মেলি 10-15 মিনিটমান পঢ়িলে নেকি, হ'বলৈ আহি গ'ল। এইটো কি? এইটো মানে কি? সেইটো মানে কি? ভাত খাব হৈ গ'ল। আজিৰ ৰাতিৰ সাঁজ আমাৰ এনেকৈয়ে। তেনেহ'লে ভাত পানী খাই আজৰি হৈ লওঁ। ভাত পানী খাই বাহিৰতে সেয়া অলপ সময় খোজকাঢ়ি লৈছোঁ, তাৰপিছত শুমগৈ আৰু। তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ। গুড নাইট।